মৰণ্য বিদ্যালয় সকলোকে স্বাগতম জনালোঁ। আমি সিদিনা কি বাৰ আছিলে নাজানো, তাৰিখটো ঠিক মনত নাই। আমি পথাৰলৈ বুলি গৈছিলোঁ, মানে ঠিক পথাৰলৈ যোৱা নাছিলোঁ আমি। আমাৰ মানে মামাহঁতৰ পুখুৰীটো পানী সিঁচি আছিলে। পথাৰত পানী নোহোৱা হৈছেতো, কিহৰ কাৰণে বা নাজানো, পথাৰত পানীয়ে নোহোৱা হৈছে, একদম শুকাই গৈছে পানীবোৰ। সেইবাবে মামাহঁতৰ পুখুৰীৰ পৰা পানী সিঁচি আছে পথাৰলৈকে। তাকে ক'লে বোলে, মামা আহি ক'লে পুখুৰীত মাছ ওলাইছে বুলি। আমি ভাবিলোঁ বোলে মাছ ওলাইছে নেকি, ধৰিবলৈ যাওঁ ৰ, মই গৈছিলোঁৱে ধৰিবলৈ। তাৰপিছত আকৌ মানে ভাগৰ লগাত পানী নিবলৈ আহিছোঁ, সিহঁতৰ বোলে পানী পিয়াহ লাগিছে, সেই গতিকে পানী নিবলৈ আহিছিলোঁ। আমি ভাবিছিলোঁ মাছ অহা বুলি, ঘৰত আহি আছিলোঁ আৰু পিছত যাব ওলালোঁ। একদম আমি চালনীয়ে বাল্টিয়ে লৈ গৈ আছোঁ, সকলোবিলাক লৈ আমি মাছ মাৰিব মানে পুখুৰী সিঁচিবৰ কাৰণে মাছ আনিব উঠাবলৈ আমি গৈ আছিলোঁ। নাজানো মাছে আছে নে কাছয়ে আছে, আপোনালোকে শেষলৈ চাই থাকক, আপোনালোকে গম পাই যাব কি আছে। আমি গৈ আছোঁ, অকণমান ভয়ো লাগে ইয়ালৈ আহিবলৈ, কাৰণ ইয়াত দেখিছেনে কেনেকুৱা তাৰপিছত আমি তালৈ আহি পথাৰলৈ বুলি আহিলোঁ। তাৰপিছত অকণমান দূৰত আইতাহঁতে মানে ভুই ৰুই থকা দেখা পালোঁ। বহুত দিন ৰোৱাও নাছিলোঁ আৰু মামীও আগতে ৰুই পোৱা নাছিল, ফাৰ্ষ্ট ৰুইছে। লাহে লাহে ৰুইছে বাৰু, বেছি খৰকৈ নাজানো, ফাৰ্ষ্ট ৰুইছেতো ভালকৈয়ে ৰুইছে। ময়ো তাৰপিছত অকণমান ৰুইছিলোঁ। এয়া সিফালে বাবু আমাৰ লগত আহিছে, সি নাথাকে, সি আমি য'ত যাওঁ তাত গৈ থাকে। আমি আহিছিলোঁ পুখুৰী খান্দি, পুখুৰীত মাছ সিঁচিবলৈ, পানী সিঁচিবলৈ, মাছ ধৰিবলৈ। কিন্তু আহি অলপমান আগে আহিলোঁ আমি, নাই চাবৰ কাৰণে আহিছিলোঁ আগুৱাই পথাৰলৈ বুলি। তাৰপিছত ভাল লাগিল, সিহঁতৰ লগত অকণমান ৰুই দিলোঁ। ৰুই ভালো লাগে, ৰোৱা নিচাটো এটা বহুত মানে বেলেগ নিচা এটা, ৰোৱাবিলাকে জানিব বাৰু সেইটো কথা। আমাৰ মামীয়ে ফাৰ্ষ্ট ৰুইছে, তাৰপিছত আমি তাৰ পৰা আহিলোঁ, মামাৰ গালি খাই পিছত মামীয়ে মাছ ধৰিলে। বহুত টিকলি মাছ পাইছোঁ আমি, ইমান ডাঙৰ ডাঙৰ মাছ নাপালোঁ, আৰু বেছি মাছ পোৱা নাই দিয়ক গাইছ। এতিয়া আমি মাছ মাৰি আহিছোঁ, কিন্তু আৰু একবাৰ ঘৰত আহিছিলোঁ আমি, আহি আৰু এবাৰ গৈছিলোঁ। এয়া আমি গৈ আছিলোঁ আকৌ মাছ মাৰিব, বস্তুখিনি থৈ আহিছিলোঁ তো ঘৰত, এবাৰ আৰু ভাত খাব আহিছিলোঁ আমি। এয়া সি হাই দি আছে, ইয়াৰ ফূৰ্তি বহুত ফূৰ্তি লাগে তাৰ। আমি গৈ আছোঁ এতিয়া, আকৌ ধৰিম, এইবাৰ ময়ে ধৰিম বাৰু, কি পাওঁ নাজানো। কিবা পালোঁ, মই ভালকৈ নাজানো দিয়ক, লাজ নিদিব আৰু আপোনালোকে। নাজানো মই ভালকৈ মাছ এইবিলাক সিঁচিব, ফাৰ্ষ্ট টাইম মই এনেকৈ কিবা চালনীৰে কিবা এনেকৈ সিঁচি দি আছোঁ, মাছ ধৰে বোলে। মামী দেখাই দিলে, মামীৰ লগত অকণমান ধৰিলোঁ। তাৰপিছত আৰু মামী কেমেৰা ধৰি আছে বাৰু, মামীৰো আহো আহো লাগিছে, কিন্তু কেমেৰা কোনে ধৰে মামী আহিলে। মই কৈ আছোঁ তাহোন, সিহঁতে তাৰ পৰা আইতাই আৰু মামী কৈ আছে তাত যা তাত আহিছে বুলি, কিন্তু নাই মাছ। মই ইমান মাছ নাপালোঁ, মই দুটা নাই কি পালোঁ, মাছ নাই দিয়ক বেছি। বাৰু মোৰ মাতটো অকণমান বহি গৈছে, চৰ্দি লাগিছে মোৰ, সেই গতিকে আপোনালোকে মোৰ ভইচটো ইগনৰ কৰক। তাৰপিছত মই সিঁচি আছোঁ মাছ নোপোৱালৈকে, নাজানো হয় একো এইবিলাক কৰিবলৈ, সিঁচি আছিলোঁ আৰু সিহঁতে য'ত যাব দি তালৈকে যাওঁ। পাছত মামী আৰু